কেতিয়াবা এনেকুৱা চিন্তা মনলৈ আহেনে আপোনাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব পৰা হ'লে শৈশৱৰ পৰাই যদি জীৱনটো আকৌ আৰম্ভ কৰাৰ সুযোগ পায় তেনেহ'লে জীৱনটো কেনেকৈ সজাব আপুনি খুব মন দি পঢ়িব চাগে সৰুৰে পৰা শৈশৱ কৈশোৰৰ যিবোৰ ভুলৰ বাবে জীৱনটো আজি অনৰ্থক যেন লাগে একেবাৰে হতাশ হৈ যায় আপুনি সেইবোৰ ভুল নকৰাকৈ থাকিবনে নতুনকৈ আৰম্ভ কৰাৰ যদি সুযোগ পায় জীৱনটো মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো আপোনাক ক'ব খুজিছোঁ গুচি যোৱা সময় আৰু ঘূৰাই পাব নোৱাৰি আৰু যদি কিবা এটা ভুল হৈ যায় তাকো শুধৰাটো খুবেই টান আজিটো যদি আপোনাৰ পাৰ হৈ যায় এই যে পুৱাটো বা সন্ধিয়াটো যেতিয়া আপুনি এই ভিডিঅ'টো চাই আছে এই সময়খিনি যদি পাৰ হৈ যায় তেনেহ'লে আকৌ নাপায় জীৱনটো শৈশৱৰ পৰা আৰম্ভ কৰাৰ সুযোগো এই জনমত আপুনি নাপায় আমিও নাপাওঁ কিন্তু জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগ এই পৃথিৱীত আছে সেই কথাখিনিকেই আপোনাক ক'ব খুজিছোঁ আজিলৈকে যি হ'ল কি নহ'ল কি পালে কি হেৰুৱালে সকলো পাহৰি যাওক এতিয়াৰে পৰা আজি এই মুহূৰ্তৰ পৰাই এক নতুন আৰম্ভণি আপোনাৰ মোৰ জীৱনত পোৱা নোপোৱাৰ হিচাপ নিকাচ খং উষ্মা ক্ৰোধ লোভ মোহ সকলো পৰিহাৰ কৰি লওক কাৰোবাক আপুনি আঘাত দিছে কোনোবাই আপোনাক আঘাত দিছে কেতিয়াবা ভুল হৈ গৈছে বা কেতিয়াবা অনিচ্ছাকৃতভাৱে আপুনি কিবা এটা নকৰিবলগীয়া কৰি পেলাইছে আজিৰে পৰাই এটা ফ্ৰেছ আৰম্ভণি এই ফ্ৰেছ আৰম্ভণি কৰিবলৈ যাওঁতে আপুনি কেইটামান কথা মনত ৰাখিব লাগিব দাও ভূত স্বৰ্গ লোকেশ্মিন দৈৱ আসুৰ এবশ দৈৱ বিস্তৰশ প্ৰোক্ত আসুৰম পাৰ্থমে শ্ৰেণু শ্ৰীমদ ভগৱদ গীতাৰ 16 নম্বৰ অধ্যায়ৰ 6 নম্বৰ শ্লোক এই শ্লোকৰ অৰ্থ এনেকুৱা এই পৃথিৱীত ভূত প্ৰাণী বা জীৱিত প্ৰাণীসমূহৰ স্বভাৱ দুই প্ৰকাৰৰ হয় দেৱতা আৰু অসুৰৰ দৰে যেতিয়া হৃদয়ত দেৱী সম্পদৰ কাৰ্যৰূপ লয় তেতিয়াই মনুষ্যই দেৱতা আৰু যেতিয়াই আসুৰিক প্ৰবৃত্তি থাকে তেতিয়াই মনুষ্যই অসুৰ হৈ পৰে আপুনি এই পৃথিৱীত দেৱতা হ'ব নোৱাৰিব পাৰে কিন্তু অসুৰ হোৱাটো নিবিচাৰিম জীৱনটো যদি নতুনকৈ আৰম্ভ কৰিব খুজিছে যিবোৰ আসুৰিক প্ৰবৃত্তি আপোনাৰ মনত আছে সেই আসুৰিক প্ৰবৃত্তি এতিয়াৰে পৰা এৰি দিয়ক আপুনি কৰ্ম কৰিবই লাগিব জীৱনটো নতুনকৈ আৰম্ভ কৰিলেও কৰ্ম নকৰাকৈ আপুনি থাকিব নোৱাৰে কৰ্মৰ কথা বহুবাৰ কৈছোঁ কিন্তু কৰ্মৰ দ্বাৰাই আপুনি দেৱতুল্য হ'ব পাৰে আৰু কৰ্মৰ দ্বাৰাই মানুহ অসুৰ হ'ব পাৰে গতিকে এই পৃথিৱীত আপুনি দেৱতা বা ভগৱান হ'ব নোৱাৰিব পাৰে কিন্তু মনক যদি সঠিক ৰূপত পৰিচালনা কৰাটো এই মুহূৰ্তৰ পৰাই আপুনি আৰম্ভ কৰে তেনেহ'লে আপুনি অইনৰ বাবে আদৰ্শ হ'ব প্ৰেম আনৰ কাৰণে কৰক কৰোণা সকলোৰে বাবে ৰাখক আৰু এয়াই জীৱনৰ যদি ব্যাকৰণ কৰি লয় তেনেহ'লে আপুনি এই জীৱনতেই এটা নতুন জীৱন বিচাৰি পাব মনত ৰাখিব ফুল যিমান ধুনীয়া নহওক গুণ যদি নাথাকে তেনেহ'লে সেই ফুলে মানুহক আকৃষ্ট নকৰে মানুহ যিমান ধুনীয়া হ'লেও গুণৰ আদৰ বেছি গতিকে এই ধৰাত আপুনি দেৱতুল্য কৰ্মৰ মাজেদি সেই দেৱতুল্য গুণসমূহৰ সমাহাৰ ঘটাই জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগ এটা লওক খং কৰিব খুজিছে এইবোৰ অলাগতিয়াল কথা বুলি ভাবিছে আৰু এটা সত্য এই পৃথিৱীত এজন মানুহক বছৰৰ পিছত বছৰ লগ পায়ো আপুনি গম পাব নোৱাৰে তেওঁ কেনেকুৱা তেওঁৰ খং উঠিবলৈ দিয়ক এবাৰতে গম পাব ভুলটো মানুহৰ হৈ যায় কিন্তু ভুল যদি আপুনি মানি লয় মনৰ পৰা যদি শুদ্ধতা আনে তেনেহ'লে আপুনি এই জনমতেই এই জীৱনতেই এটা নতুন জীৱন পাব খং বেয়া কথা কিন্তু কেতিয়াবা আপুনি খং দেখুৱাবলগীয়াও হয় কাৰণ খং নেদেখুৱালে আপোনাৰ সৈতে ভুল কৰাজনে গমেই নাপাব আৰু বাৰে বাৰে একেটা কামকেই কৰি থাকিব কিন্তু ভুল বুজি নল'ব ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ 16 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত আৰু কৈছে ত্ৰিবিধম নৰকছেদ্যম দাৰম নাখনমাত্মনঃ কামঃ ক্ৰোধস্তথা লোভস্তস্মাদেত ত্ৰয়ম তজ্জিত অৰ্থাৎ কাম ক্ৰোধ লোভ এই তিনিটা হ'ল নৰকৰ মূল দ্বাৰ এইবোৰেই হৈছে আত্মাক নাশ কৰোঁতা আৰু পুৰুষক অধোগতিলৈ লৈ যাওঁতা সেয়ে মনুষ্যই কাম ক্ৰোধ লোভ ত্যাগ কৰিব লাগে এতিয়া এই নতুন জীৱনটোত যিটো জীৱন আজিৰে পৰা আৰম্ভ কৰিছোঁ কাম মানে কামনা বাসনা নহয় কাম মানে কোনো এবিধ সামগ্ৰী কোনো এটা অনুভূতি জোৰকৈ যদি পাবলৈ আপোনাৰ বাসনা থাকে সেয়াই কাম বৈদিক যুগৰে পৰাই কাম শব্দই আপোনাৰ মনৰ বৃহৎ আকাংক্ষাক সামৰি লৈছে যিটো আপুনি নাপায় সেইটো পাবলৈও যদি বাঞ্ছা কৰে সেয়াই কাম গতিকে সেই কাম ভাৱ আপুনি পৰিত্যাগ কৰিব লাগিব ক্ৰোধ আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব লাগিব লোভ মোহ যি লোভ মোহে আপোনাক মায়ামোহত আবদ্ধ কৰি পেলায়
চাবচোন কিছুমান মানুহে এই পৃথিৱীত অৰ্থ উপাৰ্জন কৰি কৰি সতি সন্ততি 3 পুৰুষলৈ খাব পৰাকৈ লোভ মোহৰ বাবেই আৰ্জন কৰে, কিন্তু সেই ভোগ নিজেও কৰিব নোৱাৰে যি আৰ্জন তেওঁ গোটেই জীৱন লাগি লাগি কৰিছে। গতিকে লোভ মোহ ত্যাগ কৰি আপুনি সুখী হ'ব লাগিব। সুখী কেনেকৈ হ'ব? সুখৰ সংজ্ঞাই বা কি? ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতাত সুখৰ কথা কি কৈছে? শ্ৰীমদ ভগৱত গীতাৰ অন্তিম অধ্যায়ৰ 36 নম্বৰ শ্লোকৰ পৰা ভগৱান শ্ৰীকৃষ্ণই 3 প্ৰকাৰৰ সুখৰ ব্যাখ্যা দি অৰ্জুনক বুজাইছিল। সুখম ত্ৰিদানিম ত্ৰিবিধম শ্ৰেণু মে ভাৰতবৰ্ষ অভ্যাসাদ্ৰৰ মতে যত্ৰ দুখান্তম চ নিগশ্যতি। অৰ্থাৎ অৰ্জুন, এতিয়া 3 প্ৰকাৰৰ সুখৰ কথাও মোৰ পৰা শুনা। তাৰ ভিতৰত যি সুখত সাধকে ৰমণ কৰি থাকে, অৰ্থাৎ যি আত্মাক সংযমী কৰি সুখৰ সাধনা কৰে, যি দুখৰো অন্ত কৰিব পৰা বিধৰ হয়। তাৰ পিছৰ শ্লোকত কৈছে সুখ সাধনাৰ আৰম্ভণিও যদি বিষ সদৃশ, পৰিণামত কিন্তু অমৃততুল্য হয়। অৰ্থাৎ সেই আত্মবিষয়ক বুদ্ধিৰ প্ৰসাদত উৎপন্ন হোৱা সাত্বিক সুখ। ভগৱান শ্ৰীকৃষ্ণই ৰাজসিক সুখৰ বিষয়ে কৈছে, যি সুখ বিষয় আৰু ইন্দ্ৰিয়ৰ সংযোগত হয়। সেই সুখ ভোগৰ সময়ত অমৃততুল্য যেন লাগিলেও পৰিণাম কিন্তু বিষময় হয়, কাৰণ এই সুখ জন্ম মৃত্যুৰো কাৰক হ'ব পাৰে। তেনে সুখেই ৰাজসিক সুখ। যি সুখ ভোগে আত্মাক মোহত পেলায়, জগতৰ নিচাত অচেতন হৈ থাকে, আলস্য আৰু বৃথা চেষ্টাৰ দ্বাৰা উৎপন্ন সেই সুখেই তামসিক সুখ। গতিকে সুখ যেতিয়া আপুনি বিচাৰিব খুজিছে, সাত্বিক সুখ বিচাৰক। আৰম্ভণিতে সেই সুখ বিষ সদৃশ হ'ব, কিন্তু অন্তিম পৰ্যায়ত সেই সুখেই অমৃততুল্য হ'ব। ভগৱান শ্ৰীকৃষ্ণই 5ম অধ্যায়ৰ কৰ্মসন্ন্যাস যুগতো কৈছে, বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গবিহস্তিনী শুনিশৈব স্বপাকে স্বপণ্ডিতাঃ সমদৰ্শিনঃ। অৰ্থাৎ জ্ঞানৱান পণ্ডিতসকলে বিদ্যা বিনয় সম্পন্ন ব্ৰাহ্মণ, গৰু, কুকুৰ, হস্তি, চণ্ডাল সকলোৰে প্ৰতি সমান মৰমীয়াল হয়, কাৰোৰে প্ৰতি হীন ভাৱ নাৰাখে। আমাৰ গুৰুজনায়ো কৈছে, কুকুৰ শৃগাল গদৰ্ভৰ আত্মাৰাম হেন জানি সবাকো কৰিবা প্ৰণাম। ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰে আজিৰে পৰা আৰম্ভ কৰা এই নতুন জীৱনটোত আপুনি যোগী হ'ব নোৱাৰিব পাৰে, কিন্তু সকলোৰে প্ৰতি আপুনি সমমৰ্মিতা ৰাখক, সমান মৰম ৰাখক, কাৰোৰে প্ৰতি হীন ভাৱ নাৰাখিব। আৰু এনেকৈ যদি আপুনি আগবাঢ়ে, ভগৱান শ্ৰীকৃষ্ণই কোৱা ধৰণে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ সহযোগ আশীষ সৰ্বদা পাব। নিজৰ সমস্যাৰ কথা বেছিকৈ আনক নক'ব, কাৰণ বেছিভাগেই সেই কথা গুৰুত্ব নিদিয়ে আৰু কিছুমানে সমস্যা থকা বুলি জানি সুখী হয়। শ্ৰীমদ ভগৱত গীতাৰে 17 নম্বৰ অধ্যায়ৰ 3 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, সত্যানুৰূপা সৰ্বস্য শ্ৰদ্ধা ভৱতি ভাৰত শ্ৰদ্ধা ময়োহম পুৰুষো য়ো য়শ্ৰদ্ধস্য এব চ। অৰ্থাৎ আপুনি সেইটোৱেই যিটো আপোনাৰ বিশ্বাস, আপুনি যিটো হ'বলৈ বাঞ্ছা কৰে সেইটোৱেই আপুনি হ'ব পাৰে। এই ধৰাত আপুনি যদি ভাবিছে আপুনি বিচৰা মতে হ'ব পৰা নাই, সাহস নেহেৰুৱাব, আগলৈ যাবলগীয়া আছে। যিয়ে আপোনাক কৈছিল আপুনি একেবাৰেই নোৱাৰিব, তেওঁকো আপুনি দেখুৱাব লাগিব। যাৰ লগত আপুনি এতিয়া আছে তেওঁক দেখুৱাবলৈ দিয়ক। তেওঁ আপোনাক দেখুৱাই দিব আপোনাৰ আচল সত্য, আপোনাৰ স্বৰূপ কি। তেওঁক বিৰোধী বুলি নক'ব, কাৰণ তেওঁ আপোনাৰ সৈতে সম্বন্ধত আছে, তেওঁ আপোনাৰ কিবা এটা ভাল বিচাৰে, আৰু সেইবাবেই হয়তো আপোনাক কৈছে আপোনাৰ ভুল ত্ৰুটি কোনখিনিত। আপোনাক যদি নভবাকৈয়ে তেওঁ কিবা কৈছে, তথাপিও তেওঁক আপুনি দুখ নিদিব। নভবাকৈ কোৱা কথা কিছুমানে কেতিয়াবা শুনোতাজনৰ ওপৰত প্ৰভাৱ পেলায়, কিন্তু আপুনি সেয়া সহ্য কৰিবলৈ শিকিব লাগিব। এই নতুন জীৱনটোত আপুনি বিশ্বাস ভংগ নকৰাৰ শপত ল'ব লাগিব। কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, কিন্তু আপুনি বিশ্বাসঘাতকতা নকৰিব, কাৰণ বিশ্বাস ভংগৰ ধাৰ এবাৰ যদি আপুনি লগাইছে, আনৰ পৰা নিজেও সেই ধাৰ আপুনি পাবই। এই যে আপুনি কোটি কোটি হোৱা যন্ত্ৰণা, তিল তিলকৈ যন্ত্ৰণা ভুগি আছে, তাৰ মানে আপুনি শক্তিশালী। এই ধৰাত সেইজন মানুহৰ সমান কাৰোৰেই শক্তি নাই যাৰ ওচৰত সহ্য শক্তি আছে। কোনোবাই আপোনাক অপমান কৰিছে, কোনোবাই আপোনাক দুখ দিছে, কোনোবাই আপোনাক যন্ত্ৰণা দিছে, তাৰ মানে আপোনাৰ সহ্য কৰাৰ শক্তি অপৰিসীম। এই নতুন জীৱনটোতো আপুনি সহ্য কৰাৰ শক্তি ৰাখিব লাগিব। সহ্য কৰাৰ অশেষ শক্তি নাথাকিলে এই পৃথিৱীত প্ৰকৃত মানুহ হোৱা নাযায়। আপোনাৰ এনেকুৱা নহয় যে কেৱল সহ্য কৰাৰ শক্তিয়ে আছে, যুঁজাৰু শক্তি আছে আপোনাৰ। যুঁজাৰু আপুনি জন্মগত। যুঁজাৰ শক্তি সকলোৰে থাকে, কিন্তু কোনোবাই সেই শক্তিৰে জিকিব বিচাৰে আৰু কোনোবাই সেই শক্তিৰে সম্বন্ধ ধৰি ৰাখিব বিচাৰে। বুদ্ধিও সকলোৰে থাকে, কিন্তু প্ৰয়োগ ক'ত হয় সেইটোৰ ওপৰতেই নিৰ্ভৰ কৰে আপুনি জীৱন কেনেকৈ চলাব।
কোনোবাই বুদ্ধিৰে চালাকি কৰিব খোজে, কোনোবাই বুদ্ধিৰে বিশ্বাসী হ'ব খোজে। বুদ্ধি আপুনি কেনেকৈ ব্যৱহাৰ কৰিব সেয়া নিৰ্ভৰ কৰিব আপোনাৰ সংস্কাৰৰ ওপৰত। গতিকে আপুনি আপোনাৰ বুদ্ধিমত্তা খটুৱাব লাগিব। বুদ্ধিতকৈ শক্তিশালী এই ধৰাত অন্য একো নাই। নতুন জীৱনটোত আপুনি বুদ্ধিৰে জীৱন নিৰ্বাহ কৰিব লাগিব। প্ৰয়োজনত আপুনি ত্যাগ কৰিবলৈও সাজু থাকিব লাগিব। সৰু এটা আৰাম, সৰু এটা সুখ যদি আপুনি ত্যাগ কৰিব পাৰে, তেতিয়াহে আপুনি ডাঙৰ প্ৰাপ্তি কৰিব পাৰিব। ত্যাগ অবিহনে এই জীৱনত একো যে পোৱা সম্ভৱ নহয়। উশাহ এটা ল'বলৈও আপুনি এটা নিশ্বাস এৰিবলগীয়া হয়। সেই কথাষাৰ মনত ৰাখি নতুন জীৱনটোত আপুনি আগুৱাই যাওক। আপোনাৰ অনুভৱক বহুতেই গুৰুত্ব নিদিব পাৰে, তেওঁক বিদায় জনোৱাটো ভুল নহয়। আপুনি যদি কাৰোবাৰ ওচৰত গুৰুত্বহীন, আপোনাক যদি কোনো ঠাইত গুৰুত্ব দিয়া হোৱা নাই, তেনেহ'লে সেই ঠাই পৰিত্যাগ কৰাটো বুদ্ধিমানৰ কাম। এটা গুৰুত্বপূৰ্ণ আপোনাক কথা কৈছোঁ, নতুন জীৱনটোত আপুনি কি ধৰণে আগবাঢ়িব, কি কৰ্ম কৰিব, সেই সিদ্ধান্ত আপোনাৰ। কিন্তু কৰ্ম দক্ষতা য'ত আছে সেইটোকে আপুনি বাছনি কৰক। আমাৰ এয়া অনুযোগহে, অনুৰোধহে, সিদ্ধান্ত আপুনিয়ে ল'ব। এই পৃথিৱীত যদি আপুনি নতুন জীৱনটোত আজিৰে পৰা আৰম্ভ কৰিব খোজা জীৱনটোত সবাতোকৈ সুখী হ'ব খোজে, তেনেহ'লে মনত ৰাখিব, ভোজনৰ বাবে ভোগ, টোপনিৰ বাবে বিচনা, ধনৰ লগত যদি আপোনাৰ ধৰ্ম থাকে, তেনেহ'লে আপুনিয়ে সবাতোকৈ সুখী হ'ব। সুখী হোৱাটো এটা সাধনাই। অভ্যাস কৰি মনক নিয়ন্ত্ৰণ কৰি সুখী হোৱাৰ কলাবোৰ আপুনি আয়ত্ত কৰিব পাৰিব। কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ এই নতুন জীৱনটোত আপুনি নিজক ভালকৈ চিনি পাব লাগিব। অৰ্থাৎ নিজক চিনি পোৱাৰ সেই আত্মজ্ঞান আপুনি আয়ত্ত কৰিব পাৰিব লাগিব। সুখী হ'ব দিয়ক। জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সুযোগটো আপুনি গ্ৰহণ কৰক। সুখেৰে ইফালে সিফালে কোনফালে যাব, সকলোখিনি আপুনিয়ে নিৰ্ণয় কৰিব। আমিও আপোনাৰ ওচৰে ওচৰেই গৈ থাকিম। ভালে থাকিব, সুখেৰে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।